Hello guys, welcome to my channel. এতিয়া মই উপস্থিত আছো Isbt গুৱাহাটীৰ Isbt আৰু এয়া মোৰ লগত আছে ভাই হিৰু হিৰুৰ গাড়ীখন দেখি পাইছে এয়া তনুজ বাছখন একদম অলপ পাছত আমি যাত্ৰাটো আৰম্ভ কৰিম তাৰ পাছত দেখাই আছো বলক নন AC বাছৰ ভিতৰত সবতকৈ ভাল বাছ কমফৰ্টেবল পাব আৰু নাম্বাৰটো মই স্ক্ৰীনত দি দিয়া আছে যদি কাবাক যাবলগীয়া আছে কন্টেক্ট কৰি ল'ব নাম্বাৰটো আৰু মোৰ লগৰ হয় হিৰুৱে কলটো ৰিচিভ কৰিব বহুত ভাল সাৰ্ভিস এয়া সিটখিনি দেখি পাইছে আৰু ওপৰত স্লিপাৰ আছে এটো 1/2 হয় স্লিপাৰ এফালে সিঙ্গেল আছে এফালে ডাবল আছে এতিয়া বাছখন ষ্টাৰ্ট দিছে আমাৰ ভাইটিয়ে এফালে ভাইটিয়ে বাছখন ব্ৰেক কৰি আছে এতিয়া Isbt পৰা আমি তিনচুকীয়ালৈ গৈ আছো আৰু এজন ভাইটি আছে আমাৰ এয়া ধূপ জ্বলাই আছে এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰি আছো Isbt হিৰু আৰু মই শুই আছো বাছত আৰু বাছত কেনেকৈ হৈ আছে দেখিব পাৰিছে আপোনালোকে কেনেকৈ হৈ আছে দেখিছে এইফালে মোৰ মাথা আৰু এইফালে মাথা আছে আৰু এইয়া দেখি পাইছে গাড়ীখন গৈ আছে এনেকৈ আৰু এক্সপিৰিয়েঞ্চটো মজা লাগিছে গৈ পেলাই এতিয়া ওপৰত আমাৰ এজন পাইলট হৈ আছে এয়া নতুন পাইলট আৰু আমাৰ ভাইটি ইয়াতে শুই আছে ধুনীয়াকৈ আৰু আমি ক'ত আছো এতিয়া দাদা কাজিৰঙা এতিয়া আমি ৰাতি কাজিৰঙা পাৰ হৈ আছো এতিয়া টাইম কিমান হৈছে টাইম হৈছে 12:48 বলক গৈ থাকো আৰু ৰাতিপুৱা দৃশ্যখিনি দেখা পাব আপোনালোকে এতিয়া ডিব্ৰুগড় পালোঁ ডিব্ৰুগড়ৰ পাছত তিনচুকীয়াত পাই পেলাই তিনচুকীয়াত নামি দিম আৰু তাতে ভিডিঅ'টো সামৰণি মাৰিম ভিডিঅ'টো কেনে লাগিল আৰু বাছখনৰ ফেচিলিটিটো বহুত ভাল মানে সেইটোৱে কওঁ আৰু ক'বলগীয়া একো নাই এতিয়া দেখি পাইছে ইয়াত তিনচুকীয়া ৰেলৱে ষ্টেচন আৰু আগত গৈ পেলাই বাছ ষ্টেণ্ড পাম এয়া দেখি পাইছে নন্দন হোটেল আৰু এইফালে STC বাছ ষ্টেণ্ড